আজি ৰাতি আমাৰ এই জলেশ্ৰী গাঁৱত এনেকুৱা হৈছে মানে এজন মাইকী মানুহ কোনোবা দুষ্কৃতি চক্ৰয়ে মানে এটা ৰাবাৰ বাঁহৰ বাগানত মাৰি থৈ দিছে। এইটো আমি গম পোৱা নাছিলোঁ। তেতিয়া আমাৰ গাঁৱৰে এজনে কামলা বিচৰা খোজা মানুহ এই ৰাভা গাঁৱতে গৈ আছিল পুৱাত 5টামান বজাত, অনুমানিক 5টা-6টামান বজাত পুৱাত গৈ আছিল। তাৰপিছত সেই বাঁহ বাগানৰ সৰু ৰাস্তাত মানে এই মাইকী মানুহজনক মানে পৰি থকা দেখা পায়। তেতিয়া সি ভালকৈ চাই পেলাই ইহঁতে গম পায় যে ইফালে মানে চাই পেলাই গম পাইছে যে মাইকী মানুহজন এনেই মৰি পৰি আছে। তেতিয়া পিছত সিয়ে আমাৰ গাঁৱৰ ৰাইজক জনাই দিয়ে। তাৰপিছত এই মাইকী মানুহজনক মানে নিজৰ ঘৰলৈ লৈ যোৱা হয়। এই বয়স ইয়াতে 45-50 হ'ব, 35 হ'ব অনুমানিক। এতিয়া এইটোৰ কাৰণে আমি এইটো কওঁ যে এই মাইকী মানুহ যিটো মৰিছে কোনোবাই মাৰি থৈ দিছে, এতিয়াও আমি এতিয়ালৈকে গম পোৱা নাই। এতিয়া আমি প্ৰশাসনক মাতিছোঁ। এতিয়া প্ৰশাসনে আমি ইহঁতক মানে অৱগত কৰোঁ যে যাতে যিজন দুষ্কৃতিকাৰীয়ে ইহঁতক মানে সোনকালে ধৰি পেলাই ইহঁতক মানে বিহিত ব্যৱস্থা কৰি ইহঁতক কঠোৰ শাস্তি দিয়ে। এইটোৱে আমি আশা কৰিছোঁ। আপোনাৰ পৰিচয়টো? মোৰ নাম বাজুন মুৰ্মু। আমাৰ গাঁৱৰে চৰকাৰী গাঁওবুঢ়া।